Hello friends, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰশ্ন হৈছে হীৰাৰ উজ্জ্বলতা কেনেকৈ সৃষ্টি হয়? হীৰাৰ উজ্জ্বলতাৰ কাৰণ হৈছে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। হীৰাৰ প্ৰতিফলনাংক অতি বেছি 2.47। গতিকে হীৰাৰ সংকট কোণৰ মান প্ৰায় 24 ডিগ্ৰী। ফলত পোহৰ ৰশ্মি হীৰাৰ ভিতৰত সোমালে প্ৰতিটো পৃষ্ঠত একাধিক আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। শেষত এই পোহৰ কোনো এটা পৃষ্ঠেদি বাহিৰলৈ ওলাই যায়। গতিকে ইয়াক অতি উজ্জ্বল দেখা যায়। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।